Hello everyone, welcome back to my another vlog. তো আজি কিন্তু মই গাৰুৰ কভাৰ কেইটা গৰম পানী এনেকৈ তিয়াই থৈ দিলোঁ আৰু নতুন কভাৰ লগাই দিলোঁ। আৰু গৰম পানীত এনেকৈ তিয়াই থলে যিমান লেতেৰা নহওক কিয় ধুনীয়াকৈ কিন্তু গুচি যায়। অলপ পিছত এটো ধুই দিব লাগিব। তো যিয়ে নহওক আজি তো হল সানডে, কাৰ কেনেকুৱা দিনটো যায় জনাবলৈ নাপাহৰিব কমেন্ট বক্সত। তো ইয়া চাওক আজি কিন্তু বতৰটো ভালে, ৰাতি বৰষুণ দিছিল যেনিবা, এতিয়া কিন্তু ৰাতিপুৱাৰ ভাগখিনি ধুনীয়া ওয়েদাৰটো হৈছে আৰু কাপোৰবিলাকো ভালকৈ শুকাব। এয়া চাওক আৰু এইফালে পখিলাজনী ধুনীয়াকৈ উৰি উৰি আছে, তাকে আৰু অলপমান কেপচাৰ কৰিলোঁ। কিন্তু দূৰত যেতিয়াই মানে ওচৰত যেতিয়াই যাওঁ ই মানে দূৰত গুচি যায়, জানো পাই মোক বেয়া পায় নেকি। তাৰপিছত ফুল গছজোপাও উঠালোঁ আৰু এইফালে বাপেক পুতেক ধুনীয়া খেলিও আছে খাইও আছে আৰু ল'ৰাৰ মানে বহুত টাইম লাগে, সেইকাৰণে আৰু এনেকুৱা আৰু উপায় নাই। আৰু আজি হ'ল বাপেকৰ ডিউটি দেই। তাৰপিছত এইফালে মই মছলাখিনি ৰেডি কৰি আছিলোঁ আমৰ আচাৰৰ বাবে। কোনে কোনে কি মছলা দিয়ে জনাব। মই জিৰা চব গুটি আৰু পাঁচফোৰণ, তাৰ লগতে দিছোঁ শুকান জ্বালা আৰু দিছোঁ কি কয় এইটো সৰিয়হ। আৰু এইখিনি কাহিনী কিন্তু ৩-৪ দিন আগৰ, যিকেইদিন মানে পানী পৰি আছিল। দুপৰীয়াটো ধুনীয়া ইমান ৰ'দ দিছে, মই ধুনীয়াকৈ আমগিলাক মানে কাটি 2 ঘণ্টাৰ কাৰণে নিমখ হালধি ধুনীয়াকৈ ৰাখি তাৰপিছত কিন্তু শুকাব দিছোঁ। আৰু অলপ সময় ভালকৈ ৰ'দটো পালে কিন্তু হৈ গ'ল হয়, কিন্তু বেড লাক 2 বছৰৰ পৰা মোৰ এনেকুৱাই হৈ আছে। কিন্তু ইয়াৰ ফ্ৰাই হোৱাৰ বাবে বহুত মানে ভাল হৈছে আৰু সেইকাৰণে মই এয়াৰ ফ্ৰাইতে মানে পানীখিনি গুচালোঁ আৰু যিটো ৰদে কাম কৰিল হয় এইটো এয়াৰ ফ্ৰাই কাম কৰিলে। লগতে মোৰ বেটাও মোক হেল্প কৰি আছে। তাৰে আচাৰখিনি এই আচাৰ মই তেল আৰু অলপমান দিছোঁ আৰু মছলা নিদিয়া নহয়, এইখিনি দি ৰাখিছিলোঁ। তাৰপিছত আজিহে মানে বাকী মছলাখিনি দি দিলোঁ। আৰু দালিখিনি বনালোঁ পূৰ্ণ লাফা দি, একেবাৰে হিমগ্ল'বিন কমি গৈছে মোৰ জানেনে। তো যিয়ে নহওক খাই কিন্তু একেবাৰে ভাল নালাগে মোক। আৰু এতিয়া এইফালে মটন বনাই আছোঁ। ল'ৰাক মানে বিচাৰি আহি এইফালে দেখা পাওঁ ধুনীয়াকৈ খেলি আছে লগৰজনৰ লগত, কিন্তু ভয় লাগে এনেকৈ টুপুচ কৰি যদি ড্ৰেঙত পৰি যায় হ'ল আৰু পানী চানী খাই দিব ড্ৰেঙৰ। যিয়ে নহওক এইফালে মোৰ মাংসখিনিও হৈ গৈছে আৰু এইফালে চালাডৰ কাৰণে তিয়হ লৈছোঁ আৰু চাটনি লৈছোঁ। তো আজিৰ আমাৰ দুপৰীয়াৰ সাজত এনেকুৱাই আৰু পটল ভাজি, দালি আৰু মাংস। তো আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত সোনকালে লগ পাম।